Hello everyone, welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। So guys, বহুতো লাখপতি বাইদেউৰ হিতাধিকাৰী মহিলাই সুধি আছিল যে যোনটো লাখপতিৰ 2000 টকা হেতু কেতিয়া পাম আৰু কিছুমানৰ হেতু মেছেজ আহিছে, হেতু মেছেজ অহাৰ কেদিনৰ পিছত এই পইচাটো একাউণ্টত সোমায় আৰু লগতে কিছুমানৰ মেছেজ সোমোৱা নাই কি হয় কাৰণে হে মেছেজ সোমোৱা নাই সকলো কথা এই ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক হেতু মেছেজ অহাৰ লগে লগে আপোনালোকৰ যেহেতু মেছেজ আহিছে আপোনালোকৰ যোনটো ৰেজিষ্টাৰ ফোন নম্বৰত হেতু ৰেফাৰেন্স আইডি যেহেতু জেনাৰেট হৈছে যাৰ জেনাৰেট হৈছে হেতু একো চিন্তা কৰিবলগীয়া নাই। হেতৰ যোনটো প্ৰসেস হেতু কমপ্লিট হ'ব আৰু যেটো ক্ৰাইটেৰিয়া চৰকাৰ দিছিলে যে জেনাৰেল বা ওবিসি তিনজনৰ ওপৰ হ'ব নালাগিব যোনটো সন্তানৰ সংখ্যাটো হেতু যদি কোনোবাই যদি 4টা দিছে হেতৰ অবভিয়াসলি কেনসেল হৈ যাব। আপোনালোকৰ যোনটো ফৰ্ম হেতু কেনসেল হৈ যাব আৰু আপোনালোকে যদি সকলো ঠিকে থাকে দিছে তেতিয়াহ'লে আপোনালোকৰ যোনটো ফৰ্ম বা আপোনালোকৰ যোনটো 10000 টকাৰ কাৰণে এপ্লাই কৰিছিল হেতু আপোনালোকৰ এপ্ৰুভ হৈ যাব আৰু আপোনালোকে সেই 10000 টকা আপোনালোকে লাভ কৰিব। নেক্সট আহিলে আপোনালোকৰ এসটি কাৰণে হেতৰ কাৰণে 4 জন ওপৰ হ'ব নালাগিব বুলি ক্ৰাইটেৰিয়াত লিখা আছিল। সো আপোনালোকে যদি 5 জন 6 জন তেনেকে দিয়া আছে তেতিয়াহ'লে আপোনালোকৰ হেতু প্ৰবলেম হ'ব পাৰে পিছলে আৰু আপুনি যদি সঠিক তথ্যটো দিছে তেতিয়াহ'লে আপোনালোকৰ কোনো প্ৰবলেম নহয়। আপোনালোকৰ যোনটো 10000 টকা হে টকা আপোনালোকে খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ একাউণ্টত সোমাব আৰু বহুতে সুধি আছিল যে যোনটো মেছেজ নহাৰ কথাটো আপোনালোকৰ যোনটো মেছেজ হেতু আপোনালোকৰ যোনটো ৰেজিষ্টাৰ ফোন নম্বৰ হেতু কিবা নেটৱৰ্ক ইছ্যুৰ কাৰণে নাহিব পাৰে অথবা আপোনালোকৰ ইনকামিং নাথাকিব পাৰে হেতু কাৰণতো কিছুমান মেছেজ নাহে যেহেতু এয়াৰটেলত আজিকালি ৰিচাৰ্জ কৰিব লাগে। সো ৰিচাৰ্জ নকৰিলে ভ্যালিডিটি শেষ হৈ গ'লে আপোনালোকৰ ইনকামিং নাহে লগতে মেছেজো নাহে। সো আপোনালোকে ৰিচাৰ্জ নকৰিলে হেতু হ'ব পাৰে লগতে আপোনালোকৰ ইছ্যু থাকিব পাৰে আৰু আপুনি যদি মেছেজ অহা নাই মোৰ কিবা হ'ব নেকি হেতু চিন্তা কৰিবলগীয়া নাই। আপুনি যদি সঠিক তথ্যটো দিছে তেতিয়াহ'লে আপোনালোকৰ যোনটো 10000 টকা হে টকা আপোনালোকে লাভ কৰিব। সো এইকেইটা তথ্য আপোনালোকক জনালো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু কিবা যদি লাখপতি বাইদেউৰ আপডেট আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে কমেন্ট কৰি জনাব। সো এইকেইটা আপডেট আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ কিছুমানৰো পইচা সোমাই গৈছে ইতিমধ্যে। সো কাৰ সেই পইচা টকা সোমাইছে কমেন্ট কৰি জনাব। সো আজিলৈ ইমানে আৰু ভিডিঅ'টা সকলো লাখপতি বাইদেউ হিতাধিকাৰীলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাটো গম পায়। সো ইমানে আছিল আজিৰ ভিডিঅ'টো। সো নেক্সট ভিডিঅ' লগ পাম। জয় অসম।